নমস্কাৰ জয় অসম সমূহ মোৰ এই চেনেলৰ শ্ৰোতা আৰু উপভোক্তাসকললৈ আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে লকডাউনৰ সময়খিনি যেন আপোনালোকক নজনা লাগিছে, একদম বৰিং লাগি গৈছে। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ভিডিঅ'টি আগবঢ়াইছোঁ, চাওক। কেৱল মনোৰঞ্জনৰ বাবেহে। নমস্কাৰ, মই বাতৰি পঢ়িছোঁ, সন্ধিয়াৰ বাতৰি। আৰু আগতে মই তামোলখন চবাই লওঁ। যোৱাকালি উল্লেখ কৰিছিলে নৰেন্দ্ৰ মোদী প্ৰতিটা মানুহৰ ঘৰতে 500 টকা কৰি দিয়া হ'ব বুলি। যোৱাকালি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছিলে যে প্ৰতিটা মানুহৰ ঘৰতে এটা চিলিণ্ডাৰ দিয়া হ'ব বুলি। যোৱাকালি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছিলে যে প্ৰতিটা মানুহৰ ঘৰত চাউল ফ্ৰী যাব, কণ্ট্ৰলৰ চাউল। উল্লেখ কৰিছিলে যে সৰ্বানন্দ সোণোৱালে মানে প্ৰতিটা মানুহকে সহায় কৰিব বুলি। যোৱাকালি ভেলদাঘাটৰ পৰা 309127 বাছখন আহি থকাৰ অৱস্থাতে কেইটামান ভেলদাঘাটৰ ব্ৰিজখনত পাল্টি খায়, তাৰ বাছখনৰ চাকাকেইটা কুন্দি গৈছে, তাৰ নাই ঠিক। যোৱাকালি শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে প্ৰত্যেকটা ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিলে কোৱাটাৰৰ বটল এটা ফ্ৰী দিয়া। শুনক আন্তঃৰাষ্ট্ৰীয় বাতৰি। আজি এক বিশেষ আমি গম পাইছোঁ যে অহাকালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে অসমলৈ ৰাওনা হ'ব। ট্ৰাম্পে যে উল্লেখ কৰে এইখিনি কথা, প্ৰতিঘৰ মানুহক লগতে খেতা বালিচ আৰু লগতে 1 লাখ টকা কৰি ফুৰাব। লগতে মোদী ডাঙৰীয়াও যে কৈছে, অৱশ্যে ট্ৰাম্পে খৰচা কৰা টকাখিনি মোদী ডাঙৰীয়াই উলিয়াই দিব বুলি পিছত টুইটাৰৰ পৰা উল্লেখ কৰিছে। ইফালে খ্ৰীষ্টানে ভাৰতক জনাইছে যে জোৱান কৰোণাত আক্ৰান্ত কিছু সংখ্যক বেকাৰ ল'ৰা খ্ৰীষ্টানী আৰ্মিত নিয়োগ কৰিবলৈ। সেই কথাখিনি শুনি মোদী ডাঙৰীয়া সম্বোধন জনায়।